নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আমাৰ ক্ৰিয়েটিভ থটছৰ নেক্সট এটা ভিডিঅ'লৈ। যোৱাকালি আমি এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' আপোনালোকে নিশ্চয় চাইছে। যোনে চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত গৈ ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু যোৱাকালি দিয়া ভিডিঅ'টোত মই যিখিনি শিকাইছিলোঁ তাৰ লাষ্টত যি শিকিছিলোঁ অলপমান প্ৰিভিয়াছ ক্লাছৰ কথা কৈছোঁ। কি তাতে আমি লাষ্টত শিকিছিলোঁ কি দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো শিকিছিলোঁ। তো আমাৰ দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো কেনেকুৱা আছিল সেইটো হৈছিল আমাৰ a1x প্লাছ b1y প্লাছ c1 ইজ ইকুৱেল টু 0 আৰু a2x প্লাছ b2y প্লাছ c2 ইজ ইকুৱেল টু 0। ঠিক আছে, এইটো হৈছিল আমাৰ যোৱা ক্লাছত শিকা কথা। লাষ্টত আমি শিকিছিলোঁ যে এজৰ ৰৈখিক সমীকৰণৰ দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ আমাক এইটো আছিল য'ত ইয়াৰ লাষ্টৰ এটা কথা লিখিছিলোঁ, য'ত কি হ'ব নোৱাৰে এই a1 a2 b1 আৰু b2 a1 a2 b1 b2 এইকেইটা কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে আৰু x আৰু y কি হয় ইয়াত চলক হয়। ঠিক আছে, এইখিনি আগৰ কথা আছিল। আজি আমি শিকিব গৈ আছোঁ। আজি আমি কি শিকিম? আজি আমি শিকিম দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণৰ সমাধান। যোৱা ক্লাছত শিকিলোঁ প্ৰামাণিক ৰূপটো, তো আজি এতিয়া শিকিব গৈছোঁ সমাধান। মানে যদি আমাৰ দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণ আমাক দিয়াই থাকে, তাৰ আমি সমাধানটো কেনেকৈ উলিয়াম। তো সমাধান বুলি ক'লে কি বস্তু সেইটো বুজিব লাগিব। ফাৰ্ষ্ট কথা সমাধান কি বস্তু কোনোবা নাজানিব পাৰে। তো ফাৰ্ষ্ট কথা মই কৈ দিছোঁ যে সমাধান কি বস্তু। দুটা চলকৰ এজৰ ৰৈখিক সমীকৰণৰ কথা ক'ব নাযাওঁ মই, এটা ৰৈখিক সমীকৰণৰ সমাধানটো কি বস্তু সেইটো কথা মই কৈছোঁ। ঠিক আছে, তো ইয়াতে মই কি লিখিছোঁ যে ইয়াতে কি লিখিছিলোঁ ফাৰ্ষ্টতে দুটা চলক বিশিষ্ট এজৰ ৰৈখিক সমীকৰণৰ সমাধান। এইটো জনাৰ আগতে আমি ফাৰ্ষ্ট শিকি ল'ব লাগিব যে এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণটা আমি কেনেদৰে সমাধান কৰিম। ইয়াত কি আছিল, দুটা চলক আছিল। দুটা চলক থকাটো আমি শিকি আছোঁ লাহে। ফাৰ্ষ্ট আমি শিকি ল'ব লাগিব যে এটা চলক যদি থাকে এটা ৰৈখিক সমীকৰণত, তো সেইটো আমি কেনেকৈ সমাধান কৰিম। এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ মই এটা লিখিছোঁ 2x প্লাছ 9 ইজ ইকুৱেল টু 15। এইটো কি হয়, এইটো এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ। কিয় ইয়াত চলক কি আছে, এটাই আছে, সেইটো হ'ল x। ইয়াত বেলেগ কোনো ধৰণৰ চলক নাই, অকল x আছে। গতিকে এইটো যদি আমি সমাধান কৰিব লাগে, সমাধান মানে কি বস্তু, সমাধান বা বীজ বা মূল বীজ বুলি ক'ব পাৰি। এইটো সমীকৰণৰ বীজটো যদি সোধে ক্লাছ 9 মানত আহি যায়, 2x প্লাছ 9 ইজ ইকুৱেল টু 15 সমীকৰণটো বীজটো নিৰ্ণয় কৰা। এইটো যদি বীজটো লাগে আমাক বা সমাধানটো যদি লাগে, সমাধান মানে কি বস্তু, সমাধান মানে কি বস্তু কৈছোঁ, এইটো এটা কি আমাৰ সমীকৰণ। ইয়াৰ সমাধানটো দিছে মানে ইয়াত এটা চলক আছে x। তো এই xটোৰ জেগাত কি সংখ্যা এটা বহাই দিলে এই বাওঁফালটো আৰু সোঁফালটো সমান হৈ যাব, সেইটোক ক'ব সমীকৰণটো কি, সমাধান। ঠিক আছে, এইটো মই হেৰি কৰি দিলোঁ, কিমান কৰি দিলোঁ 3। ঠিক আছে, তাৰমানে এইটো কি সুধি আছে আমাক, এইটো x কি হৈছে, 2 লগত x কি হৈছে, পূৰণ হৈ আছে। তো এই xটোৰ জেগাত আমি এনেকুৱা এটা সংখ্যা বহাই দিব লাগিব, যিটো বহাই দিয়াৰ পিছত সেইটোৰ লগত 2 পূৰণ কৰিব লাগিব আৰু তাৰপিছত তাৰ লগত 3টো এড কৰিব লাগিব, যোগ কৰিব লাগিব। কিমান হ'ব লাগিব 15। এটা কথা কৈ দিছোঁ যে যদি এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটা হয়, তাৰ সদায় এটাই সমাধান থাকে। যদি সি দ্বিঘাত সমীকৰণ হয়, এইটো ৰৈখিক আছিল। ৰৈখিক মানে কি, যিবিলাকৰ ধাতুটো থাকে এক থাকে। যদি দ্বিঘাত সমীকৰণ হয়, তাৰ সদায় দুটা সমাধান থাকিব। দ্বিঘাত সমীকৰণ হ'লে তাৰ তিনিটা সমাধান থাকিব। তো এইটো কি, এইটো যিটো ৰৈখিক সমীকৰণ, কেনেকৈ গম পাইছোঁ ৰৈখিক সমীকৰণ, এক্সৰ ওপৰত কি আছে, ইয়াতে ঘাত এটা 1 আছে, একো নাই দেখাত, একো নাই মানে কি আছে, ইয়াতে এটা 1 আছে। যদি এইটো 1 আছে, এইটো এটা ৰৈখিক সমীকৰণ। রৈখিক সমীকরণ সদায় এটাই সমান থাকে, মানে কি এক্সৰ জায়গাত আমি এনেকুৱা মাত্ৰ এটাই সংখ্যা বহুৱাব পাৰিম।
যিটো সংখ্যা বহুৱাই দিলে এই সমীকৰণটো সমাধান হ'ব মানে ইয়াৰ ভাৱপক্ষ আৰু সুপক্ষটো কি হ'ব সমান হ'ব তো কি বহাম আমি ইয়াতে নিজে গম পায় কিমান বহাব লাগিব 3 আছে ন প্লাছ 3 তো এইটো 6 যদি আমি ইয়াত বহাই দিওঁ 6 ইনটু 2 কিমান হৈ যাব 12 হল 3 প্লাছ 4 দিলে কিমান হ'ব 15 মানে এই সমীকৰণৰ সমাধান কিমান হ'ব নেক্সট কি বহাইছিলোঁ আমি 6 গতিকে সমাধান কি হ'ব 6 এই যদি আমি মুখে মুখে কৰিব পৰা নাই তাৰ কৰাৰ প্ৰচেছটো হ'ল আমি এইটো কি কৰিব লাগে আমাক কি কাৰ মান লাগে ইয়াতে xৰ মান লাগে অকল xৰ মান লাগে গতিকে xটোক আমি যদি অকলশৰীয়া কৰি দিওঁ সাপোজ আমাক কৈ আছে 2 পেকেট বিস্কুটৰ দাম 2 পেকেট বিস্কুটৰ দাম কিমান টকা 20 টকা তো ইয়াত যদি আমাক 1 পেকেটৰ দাম সুধি আছে 1 পেকেটৰ দাম বিস্কুটৰ দাম সুধি আছে মানে কি ইয়াৰ লগত আমাক 2 নালাগে এইটো কি নালাগে 2 আমাক দৰকাৰ নাই আমাক কেৱল লাগে 1 পেকেট বিস্কুট সমান কিমান তো ইয়াতে 2 ইয়াৰ লগত কি হৈছে ইয়াত 2 আমি নোহোৱা কৰিব লাগিব 2 যদি আমি নোহোৱা কৰিব লাগে ইয়াত কি কৰিম 2 যদি আমি ডিভাইড কৰি দিওঁ এইটো এটা সমীকৰণ আছে সমীকৰণত আমি সোঁফালে যি কৰোঁ বাওঁফালে সেই একেই কৰিব লাগে যদি আমি কৰোঁ মানে সোঁফালে যদি আমি কিবা এটা সংখ্যাৰে হৰণ কৰিছোঁ বাওঁফালে যদি কিবা এটা সংখ্যাৰে হৰণ কৰিছোঁ তো ইকুৱেশ্যনটো কোনো ধৰণৰ চেঞ্জ নহয় উদাহৰণ পাইছোঁ নেকি 10 ইজ ইকুৱেল টু 10 সাপোজ মই ইয়াত বাওঁফালে 10 to 10 সমান সেইটো আমি জানো তো বাওঁফালে আমি ধৰিলোঁ 5 ইয়াক হৰণ কৰি দিলোঁ এইফালে যদি আমি একো হৰণ নকৰোঁ এইটো কি সমান হৈ থাকিব নেকি নহয় নিশ্চয় নহয় এইটো 5 ইয়াক হৰণ কৰি দিয়া ল'লে 2 ইজ ইকুৱেল টু 10 হ'ব নেকি নহয় 2 ইজ নট ইকুৱেল টু 10 গতিকে সমীকৰণটা যদি আমি বাওঁফালে কিবা সংখ্যাৰে হৰণ কৰিছোঁ সোঁফালে আমি কি কৰিব লাগে সেই একে সংখ্যাটোৰে আমি তাক হৰণ কৰি দিব লাগে যদি কিবা যোগ কৰিছোঁ এইফালে আমি যোগ কৰি দিব লাগিব যদি কিবা বিয়োগ কৰিছোঁ এইফালে আমি কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব তো ইয়াতে আমি কি কৰি আছোঁ 2 এইটো হৰণ কৰি আছোঁ এইফালে কি কৰিম 2 হৰণ কৰি দিম মানে 2 যদি হৰণ কৰি দিওঁ এইটো কি হৈ যাব 2 কেঞ্চেল যাব আৰু ইয়াতে কি যাব 1 পেকেট বিস্কুট থাকি যাব তো 1 পেকেট বিস্কুট দাম 2 কিমান হৈ যাব 10 টাইমছ এইটো কিমান হৈ যাব 10 তাৰমানে কি পাই গ'লোঁ আমি 1 পেকেট বিস্কুটৰ দাম 10 টকা পাই গ'লোঁ তো ঠিক এনেকুৱা কথা ইয়াত xৰ মান উলিয়াব দিছে মানে ইয়াৰ লগত যিবিলাক আমাৰ বস্তু লাগি আছে নতুন লগত তাৰ যিবিলাক বস্তু আমাক খেলি মেলি কৰি আছে ফাৰ্ষ্ট টাইম কি লাগি আছে ইয়াতে 3 টো প্লাছ হৈ আছে 3 টো আমি সমানচিহ্ন সেইফালে লৈ যাম সমানচিহ্ন সেইফালে লৈ গ'লে কি হৈ যায় যোৱা কথাত মই কৈছোঁ যে এইখন সমানচিহ্নক যদি আমি দলং বুলি ভাবোঁ এখন যদি দলং বুলি ভাবোঁ তো ইয়াৰ এইফালে থকা বস্তুবিলাক যদি আমি সেইফালে লৈ যাওঁ প্লাছ হৈ থাকিলে সি এইফালে মাইনাছ হৈ যায় ওৱান হৈ থাকিলে হৰণ হৈ যায় যোগ হৈ থাকিলে বিয়োগ হৈ যায় তো ইয়াতে ফাৰ্ষ্ট আমাৰ xৰ মান লাগে তো ইয়াৰ লগত ফাৰ্ষ্ট কি লাগি আছে 3 টো এড হৈ আছে যোগ হিচাপে আছে ফাৰ্ষ্ট যি যোগ বা বিয়োগ হৈ আছে তাক আমি চাইড কৰিব লাগিব তাৰ পৰা এইটো যদি চাইড কৰি দিওঁ এইটো কিমান হৈ যাব 15 3 টোক যদি মই এইটো দলঙৰ ইপাৰৰ পৰা সিপাৰে লৈ যাওঁ তো এইটো কি হৈ যাব -3 তাৰমানে কি পালোঁ আমি 2x ইজ ইকুৱেল টু কিমান পালোঁ আমি 12 ঠিক আছে এতিয়া আমাক কি লাগে 2x xৰ মানটো নালাগে আমাক মানে 2 পেকেট বিস্কুটৰ নিচিনা হৈছে কথাটো 2 পেকেট বিস্কুটৰ দাম 12 টকা 1 পেকেটৰ দাম লাগে মানে xৰ মান লাগে xৰ মান যদি লাগে আমাক ইয়াতে 2 xৰ লগত কি হৈছে পূৰণ হৈ আছে একো চিহ্ন মানে পূৰণ চিহ্ন আছে ডট এটা আছে এইফালে কি হৈ যাব এই হৰণ হৈ যাব তো এইটো কিমান হৈ গ'ল আমাৰ x ইজ ইকুৱেল টু কিমান হৈছে 6 তাৰমানে আমি কি পাই গ'লোঁ xৰ ভেলু কিমান আছিল 6 আৰু এই যিটো 6 পালোঁ এই 6টো হৈ গ'ল আমাৰ এইটো সমাধান মানে এইটো এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ সমাধান আমাৰ হৈ গ'ল কি ইয়াতে 6 ঠিক আছে তো মই এইটো বুজাই দিলোঁ যে এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ কিমানটা সমাধান থাকে মাত্ৰ এটা সমাধান থাকে কিন্তু যদি দুটা চলক বিশিষ্ট এযোৰ ৰৈখিক সমীকৰণ লওঁ তাৰ সমাধান এযোৰ থাকিব কি থাকিব কেনেকৈ থাকিব মই কৈ আছোঁ এযোৰৰ কথা শিকাৰ আগতে ইয়াত কি কৈছে এযোৰ ৰৈখিক সমীকৰণৰ সমাধান এযোৰৰ কথা শিকাৰ আগতে আমি শিকিব লাগিব ফাৰ্ষ্ট দুটা চলক বিশিষ্ট এটা এযোৰক বাদ দি মই এটা কৰি দিলোঁ মানে ইয়াতে এযোৰ মানে দুটা সমীকৰণ থাকিব ইয়াত এটা আছে তো এটা ৰৈখিক সমীকৰণ যদি আমি সমাধান উলিয়াব লাগে আমি কেনেকৈ উলিয়াম সেইটো কথা আমি শিকি আছোঁ ফাৰ্ষ্ট টাইম তো মই দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটা লিখি লৈছোঁ ইয়াতে এই নিশ্চয় বুজি পাইছে সমাধান কি বস্তু বুজি পালে নিশ্চয় এতিয়া কি দিব গৈ আছোঁ সমাধান কি বস্তু বুজি পালে মানে কি সমীকৰণ এটা এইবিলাক মই কি লৈছোঁ এযোৰটো বাদ দিলোঁ ফাৰ্ষ্ট মই এযোৰটো বাদ দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণৰ সমাধান এটা মই কি কৈছোঁ এই দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ মই লৈ লৈছোঁ চাপ'জ সমীকৰণটো লৈছোঁ মই x - 2y ইজ ইকুৱেল টু 0 কিমান x - 2y ইজ ইকুৱেল টু 0
এইটো কি দুটা চলক আছে ইয়াতে x এটা আছে y এটা আছে দুটা চলক বিশিষ্ট এটা রৈখিক সমীকরণ হয় রৈখিক সমীকরণ কি হবে x এর ঘাত কিমান ইয়াত 1 y এর ঘাত কিমান 1 মানে সর্বোচ্চ ঘাতটো কিমান আছে 1 গতিকে এইটো এটা রৈখিক সমীকরণ হয় আৰু ইয়াত x আৰু y দুটা আছে মানে দুটা চলক আছে তো এইটো যদি আমি সমাধান উলিয়াব লাগে আগতে এটা চলকত থাকোতে আমাৰ কৰিবলৈ একদম সহজ আছিল এইটো কিন্তু এটা প্ৰবলেম হৈ যায় কি হৈ যায় তাৰ মানে কি ইয়াতে x এর জায়গাত কিবা এটা মান বহাই দিব লাগিব আৰু y এর জায়গাত কিবা এটা মান বহাই দিব লাগিব তাৰ মানে ইয়াৰ সমাধান যেটো উলিয়াব এটো x এর এটা বেলেগ কিমান থাকিব y এর এটা বেলেগ কিমান থাকিব তাৰ মানে তাৰ এজৰ সমাধান ওলাব তো x এর জায়গাত কি বহাই দিম আৰু y এর জায়গাত কি বহাই দিম দিলে এইটো সমীকৰণ আমাৰ কি হ'ব 0 তো কথাটো হ'ল যদি দুটা চলক বিশিষ্ট এটা রৈখিক সমীকরণ থাকে তার সমাধান অসংখ্য ওলায় কি ওলায় অসংখ্য কেনেকৈ ওলায় মই কৈ দিছোঁ এইটো যদিও বীজগণিত কিন্তু বীজগণিত যদিও আমি এই বীজগণিতটো ক্লাছ 10 কাৰণে পঢ়ি আছোঁ গতিকে ইয়াত 3rd নম্বৰ চেপ্টাৰটোত আমি কি পাম কেনেকুৱা ধৰণৰ সমস্যাবিলাক পাম মানে জিঅমেট্ৰিক পদ্ধতিৰে দুটা চলক বিশিষ্ট এজৰ রৈখিক সমীকৰণক আমি সমাধান কৰিব লাগিব এই এজৰ রৈখিক সমীকৰণ সমাধান কৰাৰ আগতে আমি এটা রৈখিক সমীকৰণৰ লেখডাল আমি কেনেকৈ কৰিম মানে ইয়াত আমি ফাৰ্ষ্ট টাইম জিঅমেট্ৰি ইউজ কৰিব লাগিব জিঅমেট্ৰিৰো ভাগ আছে সাব ডিভিজন কিছুমান আছে জিঅমেট্ৰি এটা ভাগৰ কোঅৰ্ডিনেট জিঅমেট্ৰি মানে স্থানাংক জ্যামিতি এইটো আমি কিহেৰে সমাধান কৰিব লাগিব জিঅমেট্ৰিৰ দ্বাৰাই সমাধান কৰিব পাৰিম বেলেগেৰে আমি ইয়াক সমাধান কৰিব নোৱাৰোঁ তো যদি ইয়াতে আমাৰ x আৰু y মান সাপোজ মই ইয়াতে কিমান ললো x এর মান কিমান ললো y 1 ললো 1 তো x এর মান যদি 1 লও তারপর ইয়াতে y এর মান কিমান লব পারি যেটো ললে ইয়াৰ মান 0 হ'ব এনেকুৱা যে আমি সমীকৰণবিলাক সমাধান কৰিব লাগে আমি ফাৰ্ষ্ট কি কৰিব লাগে ইয়াৰ কোনোবা এটা রাশি বা চলক কোনোবা চলক হয়তো x টো অকলশৰীয়া কৰি ল'ব লাগে নতুবা y টো অকলশৰীয়া কৰি ল'ব লাগে মই ইয়াতে x টো y অকলশৰীয়া কৰি লৈছো x টো এইফালে ৰাখি দিলো মই এইফালে কি লিখো twice y তাৰপিছত আমি কি কৰিব লাগে ইয়াতে এখন চাৰ্ট বনাব লাগে মই কৈ দিছো কি যদি এটা দুটা চলক বিশিষ্ট এটা রৈখিক সমীকরণ হয় দুটা চলক বিশিষ্ট এটা রৈখিক সমীকরণৰ সদায় অসংখ্য সমাধান থাকে মানে ইয়াত এটা বা দুটা সমাধান আমি ইয়াতে এটা বা দুটা সমাধান নাপাওঁ আমি কি পাম ইয়াতে অসংখ্য সমাধান পাম মানে যেনেকৈ এটা চলক বিশিষ্ট রৈখিক সমীকরণ আমি এটাই সমাধান পাইছোঁ ইয়াত অসংখ্য সমাধান কেনেকৈ পাম মই কৈ আছোঁ ইয়াতে এতিয়া কি লৈছোঁ মই x টো অকলশৰীয়া কৰি লৈছোঁ আৰু y টো মই অকলশৰীয়া কৰি সেইখন লৈ গ'লোঁ মানে x টো কোনোবা এটা চলক আমি অকলশৰীয়া কৰিব লাগে মানে তাৰ লগত কোনো ধৰণৰ সংখ্যা লাগি থাকিব নোৱাৰিব যোগ হৈ থাকিব নোৱাৰিব পূৰণ হৈ থাকিব নোৱাৰিব বা হৰণ হৈ থাকিব নোৱাৰিব x টোৰ লগত ইয়াতে একো পূৰণ বা হৰণ হৈ থকা নাই 1 এটা আছে 1 টো থাকিলে কথা নাই এইটো 1 এটা আছে এতিয়া ইয়াতে মই চাৰ্টখন কেনেকৈ বনাম x এইটো মই x লিখি ল'লোঁ এইটো মই y লিখি ল'লোঁ এতিয়া কথাটো হ'ল y জায়গাত যদি আমি 1 বহাই দিওঁ কিমান বহাম 1 y জায়গাত যদি মই 1 বহাই দিওঁ x ৰ ভ্যালু কিমান হৈ যাব 2 ৰ লগত y টো কি হৈছে মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে তো y জায়গাত যদি আমি 1 বহাই দিওঁ 2 এর গুণ কিমান হৈ যাব 2 তাৰমানে x ৰ ভ্যালু কিমান হ'ব লাগিব 2 কি হ'ব লাগিব এই দুইটা যেহেতু সমান তো y জায়গাত যদি আমি 1 বহাই দিওঁ 2 * 2 এইফালে যদি 2 হৈ যায় এইফালে x টো সমান হ'ব লাগিব তাৰমানে x ৰ জায়গাত আমি কি পাব লাগিব 2 বহাব লাগিব তো এটি কিমান হৈ যাব মানটো 2 যদি আমি y জায়গাত 2 বহাই দিওঁ 2 * 2 কিমান হৈ যাব 4 মানে x ৰ মানটো কিমান হ'ব লাগিব 4 তেতিয়া সমীকৰণটো কি হ'ব সমান হ'ব এইফালে এবাৰ মই যদি -1 লওঁ কিমান লওঁ -1 y জায়গাত যদি মই -1 লওঁ তো y -1 লৈছোঁ মানে কি হৈ যাব 2 * -1 মানে কিমান হৈ যাব এইটো প্লাছে মাইনাছে মাইনাছ -2 মানে x ৰ মানটো কিমান হৈ যাব -2 তো ইয়াতে আমি কি দেখা পালো যে যদি দুটা চলক বিশিষ্ট এটা রৈখিক সমীকরণ লওঁ তাৰ সমাধান অসংখ্য ওলায় মানে এই জোড়া এটা সমাধান তাৰ এই জোড়া এটা সমাধান এই জোড়া এটা সমাধান প্ৰমাণ কৰি চাব পাৰোঁ আমি যদি আমি x ৰ জায়গাত এই 2 to 1 টো বহাই দিওঁ এই সমীকৰণটোৰ মান 0 হৈ যাব প্ৰমাণ কৰি দিছোঁ মই যে x ৰ জায়গাত মই কিমান বহাইছোঁ 2 x ৰ মান কিমান বহাইছোঁ 2 মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ টুৱাইজ y জায়গাত কিমান বহাইছোঁ 1 তো 2 * 1 কৰি চাওঁ আমি কিমান পাম 2 মাইনাছ কিমান পাম 2 * 1 মানে 2 মানে কিমান পাই গ'লোঁ 0 তো এইটো এটা সমাধান হ'ল নে নহ'ল সমাধান মানে কি কৈছিলোঁ মই যে x আৰু y ৰ জায়গাত আমি কি দুটা সংখ্যা বহাই দিব লাগিব যি দুটা বহাই দিয়াৰ পিছত x ৰ জায়গাত এটা বেলেগ বহাব লাগিব y ৰ জায়গাত বেলেগ নতুবা একেও হ'ব পাৰে তো সেই দুটা বহাই দিয়াৰ পিছত এই সমীকৰণটো সিদ্ধ হ'ব লাগিব মানে ইয়াৰ বাওপক্ষ আৰু সোঁফালটো সপক্ষটো কি হ'ব সমান হ'ব লাগিব তো এইটো 2 আৰু 1 বহাই তেতিয়া মানে এইটো সমান হৈছে নে নাই 0 পাইছোঁ নে নাই পাইছোঁ তাৰমানে এইটো এটা সমাধান হ'ব পাৰে তো
ইয়াৰ 4 আৰু 2 বহাই চাইছোঁ মই x ৰ কি বহাই দিলোঁ মই 4 সমীকৰণটো মই লিখি লৈছোঁ ইয়াতে x minus y is equal to কিমান আছিল আমাৰ 0 x ৰ জাগাত আমি কি বহাই দি আছোঁ ইয়াতে 4 বহাই দি আছোঁ 4 minus 2 into y জাগাত কি বহাই দিম 2 তো কৰি চাওঁ এইটো কৰিছিলে আমি কি বাহুপক্ষটো কিমান বাহুপক্ষটো মই বাছি লৈছোঁ এইটো লেফ্ট হেণ্ড চাইড এইটো কিমান আছিল এইটো কি আছিল আমাৰ লেফ্ট হেণ্ড চাইড লেফ্ট হেণ্ড তো তাৰ সমান পাব লাগিব আমি ৰাইট হেণ্ড চাইডৰ সমান পাব লাগিব মানে কি 0 পাব লাগিব এইটো কিমান হ'ব আমাৰ কৰিছিলে 4 minus 4 মানে কিমান 0 পালনে নাই 0 তাৰ মানে এইটো এটা সমাধান হ'ল তাৰ লাষ্ট টাইম এইটো কৰি চাইছোঁ মই বাৰু এইবাৰ আমি কিমান বহাম x ৰ জাগাত -2 বহাম -2 মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ 2 into y জাগাত কি আছে -1 আছে এইটো কিমান হ'ল -2 এইটো কিমান হ'ব -7 আছে +2 কিমান পালোঁ 0 পালোঁ তেতিয়াহ'লে আমি আল্টিমেটলি লাষ্টত কি বুজি পালোঁ যে যদি দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ আমি সমাধান উলিয়াব যাওঁ তেতিয়াহ'লে তাৰ সমাধান আমি এটা নাপাওঁ আমি অসংখ্য সমাধান পাম তাৰ কেনেকৈ এইটো এক যোগ এইটো এক যোগ এইটো এক যোগ আৰু যদি আমি এনেকৈ উলিয়াই যায় তেতিয়া আমি অসংখ্য সমাধান পাম ঠিক আছে তো এটাৰ ক্ষেত্ৰত যদি এইটো হ'ল ঠিক আছে এই অসংখ্য সমাধান পাম তো এতিয়া যে আমি এইবিলাক শিকি আছোঁ এইবিলাক x y 2 1 কি এইবিলাক কি শিকি আছোঁ এইবিলাক আমাক লগা আছে কিহত লগা আছে আমাক যেতিয়া আমি দুটা চলক বিশিষ্ট এযোৰ ৰৈখিক সমীকৰণ আমি সমাধান কৰিম এযোৰ ৰৈখিক সমীকৰণ যেতিয়া আমি সমাধান কৰিম তেতিয়া আমাক লগা আছে এযোৰ ৰৈখিক এটা দুটা চলক এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰা অকল এটাই নিয়ম নাই বাৰু বহুকেইটা নিয়ম আছে ইয়াক আমি জ্যামিতিকভাৱে সমাধান কৰিব পাৰোঁ জ্যামিতিকভাৱে নতুবা বীজগণিতীয়ভাৱে ইয়াতে দুটা মেথড আছে এটা জ্যামিতিকভাৱে আমি সমাধান কৰিব পাৰোঁ এই দুটা চলক বিশিষ্ট এযোৰ ৰৈখিক সমীকৰণ আৰু বীজগণিতীয়ভাৱে আমি সমাধান কৰিব পাৰোঁ এতিয়া আমি এইবিলাক যে শিকি আছোঁ এইবিলাক কিহৰ কাৰণে শিকি আছোঁ আমি এই জ্যামিতিকভাৱে যদি আমি সমাধান কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এইখিনি কথা আমাৰ জানিব লাগিব এইখিনি বেছিক কনচেপ্ট আমাক লাগিব কিন্তু বীজগণিতীয়ভাৱে সমাধান কৰিব লাগিলে আমাক এইটো কথা নালাগে আমি শিকিম পিছত শিকিম আজি আমি শিকি আছোঁ জ্যামিতিকভাৱে আমি দুটা চলক বিশিষ্ট এযোৰ ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰিম গতিকে আমাক এইখিনি জানিব লাগিব বীজগণিতীয়ভাৱে পিছত শিকিম এইটো আমি পিছত নেক্সট কথা শিকি আছোঁ ইয়াৰ বহুতকেইটা ভাগ আছে এইটো পিছত শিকি আছোঁ তো এইটো কেতিয়া আমি এইখিনি আমি কিয় কৰি আছোঁ জ্যামিতিকভাৱে আমি যেতিয়া এইটো সমাধান কৰিব যাম এযোৰ ৰৈখিক সমীকৰণ আমি কি কৰিব লাগে আমি প্ৰতিটো ৰৈখিক সমীকৰণৰ কাৰণে এটা এটা লেখ আঁকিব লাগে আৰু এটা কথা কৈ থৈ দিওঁ মই যে ৰৈখিক সমীকৰণ এটাই সদায় এডাল লেখ দিয়ে একদম চিধা ৰৈখিক ৰেখাৰ নিচিনা এডাল লেখ দিয়ে চিধা হয় সদায় লেখডাল সদায় এইটো যদি আমি এতিয়া কাৰ্টেছিয়ান সমতলত এই বিন্দুকেইটা বহাই চাওঁ এইটো কি হৈ যাব এইটো সমীকৰণ এডাল লেখ হৈ যাব তো মই বহাই দিছোঁ কাৰ্টেছিয়ান সমতলৰ কথা যদি ডিষ্টিংলি জানিব ইচ্ছা আছে নেক্সট ভিডিঅ'ত মই কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কথা অলপ কৈ দিম আজি ইয়াতে থুলমূলকৈ কৈ দিছোঁ কাৰ্টেছিয়ান সমতলত যেতিয়া আমি এডাল ৰেখাৰ আমি এটা লেখ আঁকিব লাগে আমি কি কৰোঁ ফাৰ্ষ্ট আমি যদি কি কৰোঁ আমি দুডাল ৰেখা টানি লওঁ এডাল x অক্ষ থাকে এডাল y অক্ষ থাকে এতিয়া লৈ গ'ল আপোনাৰ এডাল x ডেছ মানে এডাল x অক্ষ আৰু এইডাল হৈ গ'ল y ডেছ মানে y অক্ষ এতিয়া এই বিন্দুকেইটা যেতিয়া মই এই কাৰ্টেছিয়ান সমতলখনত বহাই দিম দি কিনে এইকেইটা জইন কৰি দিম দিয়াৰ পিছত আমাৰ কি হৈ যাব এডাল আমি চিধা ৰেখা এডাল পাম সেইডাল হৈ যাব এই ৰৈখিক সমীকৰণটোৰ লেখ গতিকে ৰৈখিক সমীকৰণৰ পৰা সদায় আমি এডাল চিধা ৰেখা পাওঁ এতিয়া কেনেকৈ বহাম এইবিলাক কৈছোঁ মই নেক্সট ক্লাছত যদি লাগে কমেণ্ট কৰিব মই কাৰ্টেছিয়ান সমতলৰ কথা বা কাৰ্টেছিয়ান জ্যামিতিৰ কথা ভালকৈ মই পঢ়াই দিম স্থানাংক জ্যামিতিৰ কথা ইয়াতে কেনেকৈ বহাব 2 1 আছে ফাৰ্ষ্ট আমি এইটো কি কৰিম ইয়াতে কিছুমান সমান দূৰত্বত আমি ইয়াতে ঘৰ বনাই ল'ম গ্ৰাফে পাৰ হ'লে কথা নাই তাত সমান ঘৰ বনোৱাই থাকে বহুত কাৰণে মই বনাই ল'ব লগা হৈছে তো এইটো 0 হয় এইটো 1 হ'ব এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো -1 এইটো -2 এইটো -3 1 2 3 4 5 -1 -2 -3 -4 -5 এইটো -5 তো কিমান পাব লাগে আমি 2 1 বাৰে বাৰে কৈ আছোঁ যদি এইখিনি বুজি নাপায় কমেণ্ট কৰিব মই এইখিনি নেক্সট ভালকৈ কেনেকৈ কি কাৰ্টেছিয়ান সমতলৰ গোটেইখিনি বুজাই দিম 2 1 যদি বহাব লাগে 1 2 এইটো ফাৰ্ষ্ট x অক্ষৰ মান কিমান আছে 2 মানে কিমান x অক্ষ এডাল x অক্ষ
প্লাছ আছে গতিকে সোঁফালে আমি 2 বজাব লাগিব 1 2 তো এইটো হৈ গ'ল 2 x অক্ষত 2 আৰু 1 y অক্ষত কিমান যাব লাগিব 1 ঘৰ এইটো যদি আমি জইন কৰি এইটো কিন্তু ক'ত আহি যাব আমাৰ এইখিনিতে আহি যাব এইটো হৈ গ'ল আমাৰ এই ৰিভিউ স্থানৰ কিমান হৈ গ'ল আমাৰ 2 1 4 2 তো 4 2 হ'লে আমি প্লাছ আছে আগফালে গতিকে এইটো কোনফালে যাব লাগিব সোঁফালে যাব লাগিব আমি এইডাল দেখাৰ পৰা সোঁফালে যাব লাগিব 4 আৰু 1 2 4 2 হ'লে এইটো 4 আৰু y অক্ষত আমি যাব লাগিব 2 ঘৰ মানে এইটো জইন কৰি দিলে আমি এইখিনিত লগ লাগি যাব এইডাল মানে এইটো হৈ গ'ল আমাৰ 4 2 আৰু এইটো কিমান আছে -2 আৰু 1 -2 এইটো -2 এইটো -1 -2 হ'লে আমি বাওঁফালে আহিব লাগিব লিখাই আছে ইয়াতে আৰু -1 মানে এইটো কিন্তু হৈ গ'ল আমাৰ -2 -1 এই বিন্দুকেইটা যেতিয়া আমি জইন কৰি দিম এতিয়া যদি আমি জইন কৰি দিওঁ আমি কি পাম এডাল মই ইয়াতে বৰ্ড আঁকিছোঁ গতিকে দেখা হৈছে এডাল যেতিয়া আমি গ্ৰাফ পেপাৰত বা চিধাকৈ গ্ৰাফ পেপাৰত আঁকিম বা সমান সমান দূৰত্ব লৈ আঁকিম তেতিয়া এডাল আমি এটা সৰল ৰেখা পাই যাম তো এই যিটো সৰল ৰেখা এইটো চাবি মই নাম দিলোঁ কিমান এল তো এই যে এলডাল লাইন এই এলডাল কাৰ সমীকৰণ এইটো হৈ গ'ল কাৰ লেখ এডাল এইটো যিটো আমাৰ এটা সমীকৰণ আছিল দুটা চলক বিশিষ্ট এটা যে সমীকৰণটো আছিল এইটো হৈ গ'ল এডাল লেখ ঠিক আছে তো আমি এতিয়ালৈকে এটা ৰৈখিক সমীকৰণ সমাধান কৰিব শিকিলোঁ জ্যামিতিক এটা কেনেকৈ উপস্থাপন কৰিব লাগে শিকিলোঁ এতিয়া যদি দুটা চলক বিশিষ্ট এজন ৰৈখিক সমীকৰণ হয় তাৰ কথা অলপমান থুলমূলকৈ শেষত কৈ দিছোঁ নেক্সট দৃষ্টিৰে আলোচনা কৰি আছোঁ মই কুৱেশ্যন ল'ম ক্লাছত এতিয়া দুটা সমীকৰণ যদি থাকে আমি কি এনেকৈ সমাধান কৰিম মই দুটা সমীকৰণ এটা ল'লোঁ x - 2y = 0 আৰু এটা ল'লোঁ 3x + 4y = 20 এতিয়া কথা হ'ল এই দুটা আমাক সমীকৰণ দিয়াই আছে এই দুটা সমীকৰণ আমি সমাধান কৰিব লাগে এই দুটা সমীকৰণ যদি আমি সমাধান কৰিব লাগে এটা থাকিলে আমাৰ কথা নাছিল এটা সমীকৰণৰ কাৰণে সমাধান কিমান ওলায় অসংখ্য সমাধান ওলায় মানে কি এক্সৰ জেগাত এনেকুৱা বহুত সংখ্যা আমি বহাই দিব পাৰোঁ আৰু ৱাইৰ জেগাত আমি বহুত সংখ্যা বহাই দিব পাৰোঁ যিটো বহাই দিয়াৰ পিছত এই ইকুৱেশ্যনটোৰ মান কিমান হৈছে 0 হৈছে যিটো আমি অলৰেডি কৰিলোঁ এতিয়া দুটা যেতিয়া সমীকৰণ আমাক একেলগে দিয়ে থাকিব আমি কি কৰিব লাগিব এই এক্স আৰু ৱাইৰ জেগাত এনেকুৱা দুটা মান বহাব লাগিব যি দুটা মান বহালে এইটো সমীকৰণত বহালে এইটো সমীকৰণৰ সমাধান হ'ব আৰু নেক্সট এইটো সমীকৰণত বহালে এইটো সমীকৰণৰ আমাৰ সমাধান হৈ যাব মানে এক্সৰ জেগাত যি বহাব ইয়াত 2 বহালে ইয়াত 2 বহাব লাগিব ইয়াত 3 বহালে ইয়াত 3 বহাব লাগিব তো সেই দুটা বহালে এইটো সমীকৰণৰ সমাধান হ'ব লাগিব মানে ইয়াৰ বাপক্ষ সমান হ'ব লাগিব আৰু ইয়াৰ বাপক্ষ সমান হ'ব লাগিব তো এইটো আমি জ্যামিতিকভাৱে এতিয়া কেনেকৈ সমান কৰিম অলপ প্ৰব্লেম পিছত ভালকৈ শিকি আছোঁ জ্যামিতিকভাৱে যেতিয়া আমি সমাধান কৰিব লাগিব আমি কি কৰিব লাগিব ফাৰ্ষ্ট টাইম কৈ দিছোঁ আমি এই যিটো সমীকৰণ আছে প্ৰথম সমীকৰণটো ইয়াৰ কাৰণে আগত শিকাৰ নিচিনাকৈ এটা লেখ আঁকিব লাগিব সাপোজ এইডাল সমীকৰণৰ এটা লেখ মই আঁকিলোঁ এই লেখ আঁকাৰ পিছত এইডাল লেখ আমি পালোঁ এইডাল সমীকৰণৰ এটা লেখ আঁকিলোঁ মই লেখ আঁকাৰ পিছত আমি এইডাল লেখ পালোঁ এই যিটা লেখ দুটা সমীকৰণ যিটা লেখ এই দুটা লেখ দুটালে কোনটো বিন্দুত কটাকটি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে এই বিন্দুটো যদি আমি কি কৰোঁ এতিয়া এই বিন্দুটো যদি আমি কি কৰোঁ স্থানাংকটো যদি আমি উলিয়াই লওঁ এই বিন্দুটোৰ স্থানাংকটো যদি আমি উলিয়াই লওঁ চাপোজ ইয়াতে এইটো কিমান আছে 1 এইটো কিমান আছে 2 এইটো কিমান আছে 3 এইটো 1 2 3 এই বিন্দুটোৰ স্থানাংক কিমান হ'ব এইটো যদি জইন কৰি দিওঁ নেকি ইয়াৰ স্থানাংক কিমান হ'ব 2 আৰু 3 x অক্ষত কিমান আছে 2 আছে গতিকে 2 আৰু 3 ফাৰ্ষ্ট টাইম আমি কি কৰিম এই সমীকৰণটোৰ বাবে এটা লেখ আঁকিম এই সমীকৰণটোৰ কাৰণে এটা লেখ আঁকিম সেই লেখডালে যিটো বিন্দুত কটাকটি কৰিব এইটো বিন্দুৰ স্থানাংক যেতিয়া আমি উলিয়াম তো আমি পাই গ'লোঁ এই সমীকৰণটোৰ সমাধান মানে এইটো কিমান হৈ যাব 2 3 এইটো মই এক্সাম্পল উলিয়াই দিছোঁ এইটো 2 3 নহ'ব পাৰে বুজিবৰ কাৰণে মই কৈ দিছোঁ নেক্সটত ভালকৈ আমি কুৱেশ্যন লৈ কিনে সমাধান কৰি আছোঁ আজি ভিডিঅ'টো বহুত টাইমো হৈ গ'ল বা দেৰি হৈ গ'ল বেছি ভিডিঅ' চাই বহুত পাব পাৰে বেছি নাম পালে এইটো কি 2 আৰু 3 মানে কি এইটোৰ পৰা কি বুজি পাইছোঁ এক্সৰ জেগাত আমি 2 বহাই দিব লাগিব আৰু ৱাইৰ জেগাত কি বহাই দিব লাগিব 3 বহাই দিব লাগিব দিয়াৰ পিছত এইটো সমীকৰণ সমাধান হৈ যাব আৰু এইটো সমীকৰণ সমাধান হৈ যাব ঠিক আছে তো নেক্সট এইটো আমি প্ৰমাণ কৰিম নেক্সট ক্লাছত আজি এইখিনিতে মই এৰিছোঁ বাৰু ভিডিঅ'টো নেক্সট কুৱেশ্যন ল'ম আমি 3.1ৰ এইখিনিলৈ যিখিনি শিকিলোঁ আজিলৈ তাৰ পৰা 3.1 3.2 এই দুটা চেপ্টাৰ আমি সমাধান কৰিব পৰা হৈ গৈছোঁ প্ৰায় বেছিক নলেজখিনি শিকিলোঁ তো নেক্সট ক্লাছত আমি কুৱেশ্যন ল'ম কুৱেশ্যন কৰি আছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ
ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ